নমস্কাৰ অবজেক্টিভেশ্যনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এই গাড়ীখন আৰম্ভ কৰিছোঁ। মই নিজৰ আসনত বহি লৈছোঁ আৰু এইফালে মোৰ ড্ৰাইভাৰজন যাব। আমি এটা বিশেষ কাৰণত তেজপুৰ গৈ আছোঁ অকণমান মালৰ কাৰণে আৰু চলাক আৰু আমি ওলাই গৈছোঁ এতিয়া ঘৰৰ পৰা। আমি চাৰিআলি পাইছোঁ আৰু এয়া আহি আছোঁ। তাৰপৰা ড্ৰাইভাৰ গাড়ী চলাই আছে ৰতনে আৰু আমি গৈ আছোঁ মোনাবাৰী পাৰ হৈছোঁ আৰু মই এতিয়া মোনাবাৰী পোৱা হৈছোঁ। মোনাবাৰী পাৰ হৈ তেজপুৰ এটা বাইপাছ আছে, চাৰিআলি বাইপাছ দি আমি চাৰিআলি টাউনখন ক্ৰছ নকৰোঁ। আপোনাক অলপ দেখাই দিম কোনফালে যায়। আৰু ইয়াৰ মোনাবাৰী বৃহৎ পুখুৰী পাইছোঁ, এইটো বৃহৎ পুখুৰী ফিল্ড আৰু আমি এতিয়া সন্ধ্যা গৈ আছোঁ। এই আমি আহি পালোঁ সাধাৰু মেলা আৰু আচলতে এখন অসমৰ এখন বিখ্যাত মেলা হয় চাহ জনগোষ্ঠী মানুহৰ কাৰণে। এখন সাধাৰু মেলা বহুত দূৰৰ পৰা মেলাখন আৰম্ভ হয়। আগতে কেইবাবাৰো চাইছোঁ, এয়া মানে ডাইভাৰ্চনৰ মাজতো হৈছে এইখন মেইন সিহঁতৰ গেটখন আৰু আচলতে বহুত দূৰলৈকে এইফালে আপোনালোকে দেখিব পাৰে আৰু পিছফালেও বহুত দূৰলৈকে আছে। আৰু ইয়াত বিভিন্ন ধৰণৰ খেল আহিছে, মীনা বজাৰ আহিছে আৰু আচলতে অন্ত নাই, বহুত দূৰলৈকে মেলাখন ষ্টাৰ্ট আছে। এনেকৈ দেখিছে এইবিলাক ফাষ্টফুডৰ দোকান ৰাতি সম্ভৱ খোলে, ইয়ালৈকে মেলাখন ষ্টাৰ্ট আছে। আৰু আমি চিধা গৈ আছোঁ তেজপুৰ ৰোডত। তেজপুৰৰ পৰা আহি পাই পেলাই অলপ লাইট আনিছিলোঁ, লাইটৰ ফিটিং কৰি আছোঁ। এয়া লাইট ফিটিং কৰি আছোঁ ছাটৰ ওপৰত, দেখিছে এনেকৈ ছাটটো ফিটিং কৰি দিছোঁ তালৈকে। চেটটো আচলতে নতুন কাৰণে খাই গৈছে আৰু এইফালে ফিটিং কৰিছোঁ, এতিয়া তলত ফিটিং কৰি লাইট জ্বলোৱা আপোনালোকৰ লাইট লগোৱা ফিটিং কৰা দেখাইছিলোঁ আৰু লাইটৰ এতিয়া কেনেকৈ পৰিৱেশটো হৈছে আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে এটা দোকানৰ আগফালে এনেকৈ এটা সৰু প্ৰজেক্টৰ এটা লাইট লগাইছোঁ। এইটো এটা প্ৰজেক্টৰ লাইট, খুব ধুনীয়া কালাৰ হয় আৰু এইফালে লগোৱা আছে। আগ চাইডে ধুনীয়া চাইনিং কৰি আছে লাইটটোৱে আৰু এইটো লেপটপৰ পৰা আচলতে কানেকশ্যন হয়, লেপটপৰ পৰা দিয়া আছে। আৰু পিছফালে কি লগাইছোঁ আপোনালোকক দেখুৱাইছোঁ। লাইট জ্বলোৱা আপোনালোকৰ লাইট লগোৱা ফিটিং কৰা দেখাইছিলোঁ আৰু লাইটৰ এতিয়া কেনেকৈ পৰিৱেশটো হৈছে আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে এটা দোকানৰ আগফালে এনেকৈ এটা সৰু প্ৰজেক্টৰ এটা লাইট লগাইছোঁ। এইটো এটা প্ৰজেক্টৰ লাইট, খুব ধুনীয়া কালাৰ হয় আৰু এইফালে লগোৱা আছে। আগ চাইডে ধুনীয়া চাইনিং কৰি আছে লাইটটোৱে আৰু এইটো লেপটপৰ পৰা আচলতে কানেকশ্যন হয়, লেপটপৰ পৰা দিয়া আছে। আৰু পিছফালে কি লগাইছোঁ আপোনালোকক দেখুৱাইছোঁ। ঘৰত লগালোঁ এনেকুৱা এডাল ৰিবন, এয়া ধুনীয়াকৈ দেখিছে, এইফালে লগাই দিছোঁ। আৰু সেই ভিতৰত এটা প্ৰজেক্টৰ লাইট লগোৱা আছে মাটি চাকিৰ সৈতে। আৰু দোকানৰ ওপৰৰ পৰিৱেশ অকণমান দেখাইছোঁ, দোকানৰ ওপৰত কেনেকৈ লাইট ফিটিং কৰিলোঁ। দোকানৰ ওপৰৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ। এয়া ছাট, আচলতে ছাটখন যিমান দীঘল আছিলে এইফালৰ পৰা লাইট এনেকৈ ফিটিং কৰিলোঁ আৰু কমপ্লিট এনেকৈ দীঘলকৈ এইফালে ফিটিং কৰি দিছোঁ। খুব ধুনীয়া লাগিছে দেখি পেলাই, লাইটটো ডেজলিং আহিছে, কালাৰ আহিছে। আচলতে আঁতৰৰ পৰা শ্ব' আহে বেছি। আৰু মই দোকানৰ আগফালৰ পৰিৱেশ, আগফালে কি লগাইছোঁ, এই নীলা কালাৰ আপোনালোকে দেখিছে, নীলা এইটো এটা লাইট লগাইছোঁ, LED লাইট এটা। দোকানৰ আগফালৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাইছোঁ। আচলতে এই লাইটটো যিটো লাইট লগাইছোঁ গোটেই চোতালখন নীলা কৰি ৰাখে। এইফালে এটা লাইট লগালোঁ, এইটো দোকানৰ আগফালে, এইটো দেখুৱাইছোঁ আপোনালোকৰ পৰিৱেশটো। এতিয়া এইফালে এনেকৈ খুটাত লগাইছোঁ, 3টা খুটা আছে, 3টা খুটাত প্ৰজেক্টৰ লাইট লগাই দিছোঁ। আঁতৰৰ পৰা আচলতে দোকানৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ ধুনীয়াকৈ। এয়াই ওপৰৰ লাইটখিনি সুন্দৰকৈ জিলিকিছে এয়া। আৰু দোকানৰ ভিতৰত এইটো দিয়া আছে লাইট এটা। কাষ্টমাৰ আহিছে, আচলতে ভিতৰলৈ যাব লাগিব, কাষ্টমাৰ 2-3জন আহিছে, ভিতৰলৈ যাওঁ। তাৰপিছৰ পৰিৱেশ আপোনালোকক দেখুৱাম আৰু ক'ত লগালোঁ লাইট, কেনেকৈ লগালোঁ আপোনালোকক দেখুৱাই আছোঁ।